Akasi gangga langsun alang kekreng, langsun kang babadiem kiridam. Dokmoka bhinteron arongalong rongamay kapado. Haurakha tujukha phongwekro arongalong botor kikur. Karbi Prime tama birta long pen kado kabya phanta me kardong na pajuriklo tangte pini Karbi Prime tama birta ang ton pen arjuik tha parokwa rai kedo akasi ganga lang sunalang kreng tanglo laswa pathak lang sun kang babadim kiri dama birta nilitumalong birta na pali parokwa dong kedo akasi ganga lang sunalang pinningan ke li cherik fetlo Laswa pathak punya kasi gangga Siwatan Development Committee atom laswa langsun kang bobadim rida. Langsun kang bobadim kilang dam jiaphan adim pen kilometer narkep akahelo antam loposi kedam atum pen pachuni. Hoy মানে আমাক হল কি আকাশগঙ্গাৰ নিজৰাটি আজি বিগত 2-3 বছৰ পৰা ইয়াৰ যেটো পানীটো খুব মানে কম হোৱা দেখা গৈছে গতিকে ওপৰত কিবা এটা হৈ আছে নে কিবা বিজুতি ঘটিছে নেকি ধৰক মানে কৰবাত লেয়াৰটো অকমান জাম হৈছে নেকি কৰবাত কিবা সেই সন্ধানত আজি আমাৰ আকাশগঙ্গা থান উন্নয়ন সমিতিৰ আপোনাৰ সন্মানীয় সভাপতি তথা এডভাইজাৰ আৰু হেৰি আছিল এসিস্টেন্ট সেক্ৰেটাৰী তেওঁলোকৰ এটা নেতৃত্বত এটা 10 জনীয়া সজাতি দল এই বস্তুটো নিৰীক্ষণ কৰিবলৈ গৈছে আৰু আশা কৰিছো তেওঁলোকে গৈ এটা সমষ্টিৰ তথ্য সম্ভেদ বিচাৰি পাব তাৰে আমি আশাবাদী আৰু সঁচাকৈ খুব হেতু আমি ইতিমধ্যে কিবা এটা বিকল্প ব্যৱস্থা ল'বলৈ আমি মানে চেষ্টা চলাই আছো গতিকে তেওঁলোকক হেতু কাৰণে আমি ধন্যবাদ জনাইছো স্থান উন্নয়ন সমিতিৰ পৰা আৰু তেওঁলোকে ভালে কুশলে ঘূৰি আহক সেইকাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যেটো আমাৰ ইয়াত আকাশগঙ্গাত যেটো ঐতিহ্য আছে এই পানী যে পাহাৰৰ পৰা পৰে এইটো এটা বস্তু মানুহে মানে আচৰিত বস্তু নিচিনা পায় আৰু এইটো চাবলৈ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ইয়াতে আহে মই দেখিছোঁ কিছুমান অন্য ধৰ্মৰ মানুহ এই পানীখিনি চাই ইয়াৰ পানীখিনি খাই বটলত ভৰি লৈ যায় কিন্তু আমি দিনক দিনে দেখিছোঁ পানীটো কমি আছে তাৰ কমাৰ কাৰণটো কি বা তাৰ উৎসটো ক'ত আছে আগত বহুতে কৈছে যে ইয়াত পিঠনি আছে কিছুমানে কৈছে ওপৰত এখন নদী আছে তাৰ লগত সংলগ্ন চাগে জাম লাগিছে বা জাবৰ জোঁথৰ পৰি আছে এইখিনি আমি সাৰ্ভে কৰিবলৈ আজি আমি সজাতি দলটো পাহাৰলৈ আহিছোঁ এনে কিমান আমি ক'ব নোৱাৰো কিমান দূৰ হ'ব আমি 6-7 কিলোমিটাৰ কৈছে অনুমান আৰু বেছিও হ'ব পাৰে সম্পূৰ্ণ ঘৰতকো আমাৰ লগত আছে তেখেতে গোটেইখিনি জানে আৰু আমি জ্যেষ্ঠবিলাকৰ পৰা পৰামৰ্শ লৈছোঁ ইয়াৰ আসল তথ্যটো মানে পানীৰ উৎসটো ক'ত আছে উৎপত্তি স্থলটো আৱিষ্কাৰ কৰিবলৈ আজি আমি থান উন্নয়ন সমিতিৰ তৰফৰ পৰা এই সজাতি দলটিক আগবঢ়াই দিছোঁ আৰু আশা কৰোঁ তেওঁলোকে যিটো তথ্য আনিব অঞ্চলৰ ৰাইজৰ লগতে অসমবাসীৰ এটা তথ্য আনি আমাক যুগুত কৰিব আৰু আমি মনত আশংকা কৰি থকা পানীৰ যিটো ফ'ৰ্চটো জলপ্ৰপাতৰ যিটো ফ'ৰ্চ কমি গৈছে সেইটো পুনৰ আগৰ স্থিতিলৈ ঘূৰি আহিব আনাৰ আমি বিকল্প এটা চেষ্টা কৰিছোঁ বৰ্তমান মোৰ ক'ব লগা ইমানতে আমাৰ এই অঞ্চলত আকাশগঙ্গাৰ পৰা এতিয়া যে পানী ক'ত ওলায় ক'ত নোলায় সেইটো চাবলৈ ইচ্ছা কৰি আছে মানুহবিলাক সেইকাৰণে এতিয়া জাংচোন ইফালে পানী ওলোৱাটো তাত নিৰ্ধাৰিত নাই বহুত জেগাৰ পৰা আহি থাকে গতিকে এতিয়া জাংচোন কোন জেগাত কেনেকুৱা আপুনি পাহাৰৰ আগৰ পিছে উঠিছে পাহাৰখনত উঠি থাকোঁ আপোনাৰ অভিজ্ঞতা সম্পূৰ্ণ আছে মানে আছে বৰ্তমান এই কিমান দূৰ হ'ব ইয়াৰ পৰা এতিয়া আমি নাই হ'লেও 8 কিলোমিটাৰ অলপ আপ হ'ব 8 কিলোমিটাৰ এইটো পুৰা পাহাৰ অঞ্চল ন হ'ব Haurakha subdivision ke parlo dokmoka bhinteron arongalong rongamai padupusi birta riponlo Haurakha subdivision ke parlo mate Haurakha LA constituency angkang dokmoka bhinteron arongalong pini rongamai ingisi rong rup cutting thurjia puthak jathan chimumpo Lasto Maya Long MLA Dorsing Ronghang Samilangso Development Block asai puatum chetongdun
অসম চৰকাৰৰ যিটো আঁচনি গাঁৱৰ এলেকাত উন্নয়নৰ কাৰণে যিটো আঁচনি আছিলে আসাম আদৰ্শ গ্ৰাম যোজনা আঁচনিৰ যোগেদি যোৱা আমাৰ জয়ৰাম ইংলেং তেখেতৰ সময়তে এইবোৰ আঁচনিবিলাক গঠিত হৈছিল আৰু এই বছৰ মোৰ সময়তো এইবাৰ এই ভীমতৰণ গাঁৱৰ কাৰণে কিছু টকা সমৰ্থিত হৈছে গতিকে এই সমৰ্থিত টকাবিলাক যি চেংচন হৈছে টকাবিলাক সেই টকা টোটেল 49 লাখ টকা চেংচন হৈছে তাৰে ভিতৰত এণ্ট্ৰি গেট গাঁৱৰ যিটো সন্মুখৰ এণ্ট্ৰি গেট আৰু গাঁৱৰ ভিতৰত ষ্ট্ৰীট লাইট আৰু বৰ্তমান আমি য'ত আছোঁ এই লাইব্ৰেৰী আৰু হেণ্ডলুমৰ যিটো প্ৰাংগণ এইটো বাউণ্ডেৰী ৱালটো সকলো কমপ্লিট কৰিব ধৰিলে সন্মুখৰ পাৰ্টত আমি বাকী টকাবোৰ ৰূপায়ণৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ গতিকে ভাল লাগিছে গাঁৱৰ ৰাইজে উৎসাহিত হৈছে গতিকে এনেধৰণৰ আঁচনি অসম চৰকাৰৰ পৰা আছুতীয়াকৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত এইবোৰ কাম ৰূপায়ণ কৰি কাৰ্বি আংলঙৰ সৰ্বাংগীন উন্নয়নৰ যি অসম চৰকাৰৰ পৰা সহযোগিতা যি আগবঢ়াইছে ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই বিধায়ক হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে MLA সকলেও কাৰ্বি আংলং উন্নয়নৰ কাৰণে অট'নমাছ কাউন্সিলৰ লগত আমি হাতে হাত মিলাই যে কাম কৰিবলৈ যি সুযোগ সুবিধা আমি পাইছোঁ সেই বাবদ অসম চৰকাৰ কৰকান্থী সমষ্টিৰ অন্তৰ্গত ভীমতৰণ গাঁও এই গাঁওখনত আমাৰ মডেল ভিলেজ হিচাপে অসম আদৰ্শ গ্ৰাম যোজনা বিধায়কসকলৰ যিটো পুঁজি তাৰ পৰা মানে ইতিমধ্যে দুটা প্ৰজেক্ট ইয়াতে আৰম্ভ হৈছিলে আৰু অলৰেডি কমপ্লিট হৈছে এটা হ'ল আমাৰ উইভিং চেণ্টাৰ আৰু এটা আছিলে আমাৰ লাইব্ৰেৰী কমিউনিটি হল আৰু ইয়াৰ লগত সংগতি ৰাখি এতিয়া দ্বিতীয় পৰ্যায়ৰ যিটো ফাণ্ড সেইটোৰ কাৰণে আমাক চৰকাৰৰ পৰা আঁচনিসমূহ বাছনি কৰি গাঁও সভা পাতিবলৈ দিছিলে আজি সেই উদ্দেশ্যে আমি বিধায়ক মহোদয় আহিছে আমাৰ মাজত আৰু আমাৰ সকলো গাঁওবাসী লৈ আজি আমাৰ দ্বিতীয় পৰ্যায়ৰ কি কাম কাজখিনি ৰূপায়ণ কৰা হ'ব সেইখিনিৰ ওপৰত আমি আজি গাঁও সভাখন অনুষ্ঠিত হ'ল আৰু ইয়াতে এই দ্বিতীয় পৰ্যায়ৰ যিখিনি পুঁজি আহিছে সেই পুঁজিৰে আমাৰ যিখিনি আঁচনি ৰূপায়ণ কৰা হ'ব সেইখিনি আমি আজি ইয়াতে সভাতে আমি আজি গোটেইখিনি ৰাইজৰ সহযোগ সন্মতি আমি আজি ঠিক কৰা হৈছে ৰাইজৰ কেনেকৈ পাইছে সহযোগিতা ৰাইজৰ সহযোগিতা বহুত ভাল আমি ইয়াত বহুবাৰ আহিছোঁ মই অহাৰ আগতে এইখিনি প্ৰজেক্ট হৈছিলে মই আধৰুৱা অৱস্থাত আহি পাইছোঁ গাঁৱৰ সহযোগিতা খুবেই ভাল তেওঁলোকে আমি যেতিয়া আহোঁ আমি এনেকৈয়ে তেওঁলোকক পাওঁ তেওঁলোকৰ সহযোগিতা খুব ভাল তেওঁলোকে বহুত আশা কৰিছে যে ইয়াত ভাল এটা মানে অনুষ্ঠান হ'ব যাতে তেওঁলোকে মানে গৰ্বৰে ক'ব পাৰে যে আমাৰ তাত এনেকুৱা এটা অনুষ্ঠান আমাৰ আছে আৰু ময়ো আশা ৰাখিছোঁ ইয়াত খুব ভালকৈ উইভিং চেণ্টাৰো হ'ব আৰু এতিয়াৰ পৰ্যায়ৰ যিখিনি পুঁজি আহিছে সেয়াৰো খুব ধুনীয়াকৈ কাম কাজখিনি হ'ব বতৰ বকান ইংহু নাৰবে কিদোজি আফানপুৰা হাওৰাঘাট তুজুংখা পংৱেক্ৰো আৰু আলং বতৰ কুৰপন পুচি কাট নিউজ আলং বিৰটানং পালে হাওড়াঘাট সাব ডিভিজন के पार्लो तुजुला बोरबी पथुआ क्लामालों थेरे निफाई क्रे सिपेन निफाई क्रे नियारनी बोटर बोकान इंगु नारबे कपादोची अफान बोटर कुरपन पोंगवे क्रो आरोंगालों कपादो बोटर के कोरामाई बोटर बोकान के मेजी अफान हेमफुआर नाम আহিर जुमे हांसी आरवे अफान तोवार चुला বতৰৰ লগত সংগতি ৰাখি এইবাৰ 2023 চনত যিটো আমাৰ কৃষক ৰাইজ যে পানী সুবিধা পাবৰ কাৰণে আমি খেতি সুবিধা পাবৰ কাৰণে আৰু ধান খেতি বা চব্জি খেতি হওক শাক পাচলি হওক এই সুবিধা পাবৰ কাৰণে আকৌ পোক পতংগিক নাশ কৰিবৰ কাৰণে আমি এই প্ৰতি বছৰৰ 11-12 মাৰ্চত আমি এই বতৰ কাৰ্যসূচীটো পালন কৰোঁ আৰু আয়োজন কৰোঁ। কিমান বছৰ হৈছে? আমাৰ হাওৰাঘাট দুজোখা বতৰ 2007 চনৰ পৰা আৰম্ভ কৰি এতিয়া 16 বছৰ আমি পালন কৰিছোঁ। প্ৰথমে আমি এই
খেলপথাৰ নহয় আমি এই বাকম বিচিতি বুলি আমি খেল সংগঠন বুলি আছোঁ এই খেল সংগঠনে প্ৰথমে এই বতৰটো আয়োজন কৰিছোঁ আৰম্ভণি কৰিছোঁ তাত খেল সংগঠনত 4 বছৰমান এই বতৰবোৰ পালন কৰাৰ পিছত আকৌ আমাৰ এই খেলপথাৰত দক্ষিণফালে অনগত আছে এই অনগত খেলপথাৰত আমি তাত 3 বছৰ 3বাৰ তাত আয়োজন কৰিছোঁ তাৰপিছত অন্তৰণ কৰাৰ পিছত আমি এই দুৰ্গা বৰবিয়া ক্লাবতে এতিয়া 2000 পালে and we have celebrated of this Botoritur since from 2007 to till now, and in this there is 16 times we should celebrate in this playground, and we should the monsoon festival celebrate this basic needs for the cultivators cultivate, and because when we should cultivate then sometimes is not a heavy the rainfalls that we should celebrate for the heavily rain for the cultivators. So today with the public meetings should be attends our MLA Sri Dorsing Roha. She is advised to the comments for the monsoon celebration is advised to us for the better for of this area's society. Pinikar Bipram Tuma Biota Panglapansi Kangtoniklo.